সাগৰত আমি আজি লাঙি জাল পাতিছোঁ। লাঙি জালত কি মাছ লাগিছে দেখিছেনে? এইটো অসমৰ একদম বিখ্যাত মাছ। এইটো মাছ সকলোৱে চিনি পায় আৰু সকলোৱে খায়। মোৰ কমেণ্ট বক্সত জনাবচোন কি মাছ হয় এইটো। এইটোৰ নাম কাৱৈ মাছ। এই কাৱৈ মাছটো বহুত টেষ্টি হয় আৰু বহুত মানুহে এইটো আমাৰ অসমত মানে বহুত জনপ্ৰিয় মাছ হয়, বহুত মানে জনপ্ৰিয়, সকলোৱে খায়। আৰু এই সাগৰত আজি জাল পাতোঁতে লাঙি জাল পাতিলোঁ, তাত এই মাছ পাই গ'লোঁ, কাৱৈ মাছ। এতিয়া কেনেকৈ বনাই আপোনালোকে চাই থাককচোন। কাৱৈ মাছটো লংগুৰা আৰু নিমখ সানি থৈছোঁ। কাৱৈ মাছটো এতিয়া ভাজি আছোঁ, ভাজি পেলাই বনাম তেনেকৈ আপোনালোকক। কি খবৰ? ভালে আছে? মই ভালে আছোঁ। মই বৰ্তমান চেন্নাইতে আছোঁ। এয়া দেখিছেনে? এয়া ৰৌ মাছ। আজি মই সাগৰত মাছ মাৰিব গৈছিলোঁ। ক'ত কেনেকৈ মাছ মাৰিলোঁ আপুনি চাই থাককচোন। কি মাছ মাৰি আনিলোঁ সাগৰৰ পৰা। এয়া প্ৰথমতে পাই গ'লোঁ, ৰৌ মাছ পাইছিলোঁ। সাগৰত মাৰিলোঁ আজি। সদায় খাই আছিলোঁ, সাগৰীয় মাছ খাই আছিলোঁ। আজি আমি সেইকাৰণে ৰৌ মাছ খোৱাৰ কাৰণে জাল মাৰিলোঁ। ৰৌ মাছ মৰা জাল এখনেৰে সাগৰত পাতি দিলোঁ। তাত ৰৌ মাছ এটা লাগি গ'ল, সেইটো দাঙি লৈ আহিলোঁ। আৰু চাওকচোন, আৰু তাৰপিছত কি মাছ পালোঁ। ৰৌ মাছটো যে পালোঁ সাগৰত যোৱাকালি পোৱা সাগৰত ৰৌ মাছটো, এই মাথা তেনেকৈ কাটি দিছোঁ। মাথাটো এক্সট্ৰাকৈ কিবা বনাম, সেইটো চাই থাকিব আপোনালোকে কিহেৰে বনাওঁ, কেনেকৈ বনাওঁ। ফ্ৰাই কৰিব ওলাইছোঁ আৰু এটা মাছখিনি ফ্ৰাই কৰি আছোঁ। তাৰপিছতে কাৱৈ মাছখিনি ফ্ৰাই কৰি তাৰপিছত দেখুৱাই থাকিম, চাই থাকিব। ফ্ৰাই কৰি আছোঁ। আজি ৰৌ মাছৰ মাথাটো এনেকৈ ফ্ৰাই কৰিয়ে খাম বুলি ভাবিছোঁ। পটেলৰ লগত ৰৌ মাছৰ মাথাটো ফ্ৰাই কৰি পেলাই ইয়াত লেবেৰা বুলিও কোৱা হয় আৰু আমি মুড়ি ঘণ্টা বুলিও কোৱা হয়। সেয়ে বনাই আছোঁ, চাই থাকক কেনেকৈ বনালোঁ। এয়া বনালোঁ, তেল দিলোঁ, তেলত অলপ পিঁয়াজ দিলোঁ, পিঁয়াজ দি তাত মছলাখিনি দিলোঁ, মছলাখিনি দি মানে মোৰ মুগৰ দাইলখিনি দিলোঁ, তাত ভাজি ল'লোঁ। তাৰপিছত মোৰ মাছৰ মাথাটো ইয়াতে ভাঙি দিলোঁ, ভাঙি মাছৰ পৰা মাথাটো ভাঙি ইয়াতে গুড়া কৰি দিলোঁ। ইয়াতে তেজপাত দিলোঁ, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, চবখিনি যিমানখিনি মছলাৰ প্ৰয়োজন হয় সেইখিনি গোটেই দিলোঁ। এতিয়া আমি ঢাকন মাৰি ঘণ্টা কৈছিলোঁ যে লেবেৰা বুলিও কয়। এয়া হ'ল মুড়ি ঘণ্টা হ'ব হৈছে, খাব পৰা হৈ গৈছে। এতিয়া নমাই থ'ম, আপোনালোকে চাই থাকক। এয়া মোৰ হৈ গ'ল। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আজি ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। ৰৌ মাছ আনিছিলোঁ, সেইটো মাছ বনাইছোঁ। সৰিয়হ আৰু ইয়াত অলপ আলু মিহলি দিছোঁ, মিহলি কৰি বনাইছোঁ। সৰিয়হ দিছোঁ আৰু ইয়াতে এনেকৈ বনাইছোঁ। মই যে কৈছিলোঁ সাগৰৰ পৰা মাৰি আনিলোঁ মাছটো, কাৱৈ মাছটো দেখাইছোঁ আপোনালোকক। কাৱৈ মাছটো সাগৰৰ পৰা অনা কেনেকৈ বনালোঁ, এয়াও বনাইছোঁ। ৰৌ মাছটো বনাইছোঁ। এনেকৈ আনিছিলোঁ কাৱৈ মাছ, এনেকৈ বনাইছোঁ। মাখা টাইপৰ বনাইছোঁ, গ্ৰেভি টাইপৰ বনাইছোঁ, চাই লওক। ভাজি লৈ পেলাই ইয়াতে অলপ তেল দিলোঁ, তেল দি পেলাই তাত পিঁয়াজ দিলোঁ, পিঁয়াজ দি পেলাই ইয়াত মিক্সিত চব পেষ্ট কৰিলোঁ। নহৰু, ইয়াতে পিঁয়াজ, নহৰু, জলকীয়া, বেহাৰ, তাৰপিছত জিৰা আৰু জলকীয়াবিলাক পেষ্ট কৰি ইয়াতে বহাই দিলোঁ। লৰাই দিম, অলপ লৰাই দিয়াৰ পিছত অলপমান পানী দিম, লাগি যোৱাৰ তাৰপিছত গ্ৰেভি টাইপৰ হৈ যাব। এই কাৱৈ মাছৰ গ্ৰেভি আনিছিলোঁ। কাৱৈ মাছ এনেকৈ বনাইছোঁ, মাখা টাইপৰ বনাইছোঁ, গ্ৰেভি টাইপৰ বনাইছোঁ, চাই লওক।